যেটো nanditasaikia মাৰ্ডাৰ কেছ আছিলে এটো গোটে সমগ্ৰ অসমত এটা কপনি তুলিছিলে এজনী কলেজীয়া ছাত্ৰীক দুপৰতে ধেমাজি আৰক্ষী থানা ধেমাজি আৰক্ষী সুবানিনৰ যেটো অফিচ তাৰ সন্মুখতে এটা ঘটনা ঘটিছিলে আৰু ঘটনাটোক লৈ বৰ্তমান ফাষ্ট ট্ৰেক কোৰ্টত চৰকাৰৰ হুকুম অনুসৰি ফাষ্ট ট্ৰেক কোৰ্টৰ গোচৰটো বিচাৰ চলি আছে উক্ত গোচৰটো সমান্তৰালকৈ আৰু এটা গোচৰ rintusarmahৰ ওপৰত জাপি দিয়া হৈছিল যে তেখেতে আৰক্ষী কাষ্টডিৰ পৰা পলাবলৈ বিচাৰিছিল বুলি আৰু পলাবলৈ বিচৰাত তেখেতক এনকাউণ্টাৰ কৰা হৈছিল তেখেতক গুলিবিদ্ধ কৰা হৈছিল আৰু সেইটো গোচৰো সমান্তৰালভাৱে চলি আছিল এটা যেটো ইটো মাৰ্ডাৰ কেছটো nanditasaikia মাৰ্ডাৰ কেছটো বৰ্তমানেও ফাষ্ট ট্ৰেক কোৰ্টত চলি আছে হাকিবাদী লৈ আছে আৰু এই গোচৰটো যেটো আৰক্ষী কাষ্টডিৰ পৰা পলাব বিচাৰিছিল সেই গোচৰটো সংক্ৰান্তটো সমান্তৰালভাৱে কোৰ্টত বিচাৰ প্ৰক্ৰিয়া চলি আছিল আজি বিচাৰ প্ৰক্ৰিয়াৰ অন্তত এই গোচৰটোত আৰক্ষী rintusarmah এই গোচৰৰ পৰা সম্পূৰ্ণ নিৰ্দোষী বুলি প্ৰমাণ কৰিছে আদালতে প্ৰমাণ কৰাৰ ফলত তেখেতক এই গোচৰৰ পৰা অব্যাহতি দিয়া হৈছে খালাস দিছে এনকাউণ্টাৰ গোচৰ যেটো তেওঁ কাষ্টডিৰ পৰা পলাব বিচাৰিছিল সেই গোচৰটো তেখেতক খালাস দিয়া হৈছে এই গোচৰটো সংক্ৰান্তত এইটো মই ক'ব বিচাৰো যে যোৱা ইংৰাজী 4/9/2021 তাৰিখে ৰাতি প্ৰায় 10:15-20 এনেকুৱা সময় যেতিয়া rintusarmah যেটো nanditasaikia মাৰ্ডাৰ কেছৰ সংক্ৰান্তত চিনটো ৰিক্ৰিয়েট কৰিবৰ কাৰণে যেটো মাৰ্ডাৰ ঘটনা হৈছিল এই ঘটনাৰ চিনটো ৰিক্ৰিয়েট কৰিবৰ কাৰণে আৰক্ষীয়ে কাষ্টডি লৈছিল দুদিনৰ বাবে আৰক্ষীয়ে কাষ্টডি লোৱাৰ পিছত তেওঁ সম্পূৰ্ণ সেইবোৰ চিনটো ৰিক্ৰিয়েট কৰাৰ পাছত তেখেতক যেতিয়া 5 দিনৰ কোৰ্টত আকৌ জুডিচিয়েল কাষ্টডিৰ কাৰণে সমজাই দিয়া কথা আছিলে হেনা তেখেতৰ ৰাতি মেডিকেল কৰাব নিছিলে বুলি কৈছে যেটো মাৰ্ডাৰ কেছ সেইটো আয়ো আছিলে এতিয়া বৰ্তমান ধেমাজি থানাৰ ওসি হিতেশ শৰ্মা তেখেত আয়ো আছিলে আৰু তেখেতে কৈছিলে যে তেখেতে এছআই নেকিবুদ্দিন আহমেদ তেখেতক দায়িত্ব দিছিলে যে এনডোজ কৰিছিলে যে তেখেতক মেডিকেল এক্সামিনেশ্যন কৰাবৰ কাৰণে আৰু এছআই নেকিবুদ্দিন আহমেদে 5জন ষ্টাফৰ সহায়ত ৰাতি 10টামান বজাত থানাৰ পৰা ওলাই যাওঁ বুলি কৈছে চিভিললৈ তেখেতক মেডিকেল এক্সামিনেশ্যন কৰিবৰ কাৰণে আৰু উক্ত গৈ থাকোঁতে ধেমাজি চিভিল ৰোডতে যেটো লাচিত নগৰ নামৰ ঠাই আছে তাত তেখেতে মানে rintusarmahয়ে আপত্তি কৰিছিলে যে তেখেতক প্ৰস্ৰাৱ কৰিব লাগিছে পেটটো বিষ হৈছে আৰু তেনেকৈ চলত তেখেতে এছআই নেকিবুদ্দিন আহমেদে গাড়ীখন ৰখাব দিলে বুলি কৈছে আৰু ৰখাবলৈ দিওঁতে আছামীয়ে গাড়ীৰ পৰা নামি তেখেতৰ হেণ্ডকাফসহ আৰক্ষীৰ পৰা মানে AK-47 ৰাইফল কাঢ়ি পলাবলৈ বিচাৰিছিল বুলি কৈছে আৰু নেকিবুদ্দিন আহমেদে তেখেতক ৰখিবলৈ দিছিলে বুলি কৈছে কিন্তু তেখেত নৰখাত তেখেতক এটা ব্লেংক ফায়াৰ প্ৰথমতে কৰা হ'ল তাৰপিছত তেখেতক ভৰিত গুলি কৰা হ'ল বুলি কৈছে দুটা গুলি মুঠতে চলাইছিলে আৰু এইখিনিত যেতিয়া কোৰ্টত হাকিবাদী হ'ল এইটো PRC কেছ নম্বৰ 129/2022 আণ্ডাৰ ছেকশ্যন ইয়াত আছিলে 323 353 224 IPC এই সেকশনত এইটো চাৰ্জ ফ্ৰেম কৰা হ'ল আৰু হাকিবাদী লোৱা হ'ল হাকিবাদীত এইটো কথা স্পষ্ট হৈ পৰিল যে যি টোটেল হাকি আছে 7জন ইনক্লুডিং আইও আৰু এমও আৰু বাকি যি 5জন হাকি আছে গোটেইকেইজন পুলিচ পাৰ্সনেল হয় আৰু তাত বেলেগ হাকি কোনো নাই আৰু পুলিচ পাৰ্সনেল হিচাপে তেখেতক আমি আদালতত কৈছিল যে একজন প্ৰফেশনাল উইটনেছ হয় যেহেতু তেওঁলোক পুলিচ পাৰ্সন তেওঁ বাকি হাকি নিচিনা তেখেত নহয় কিন্তু তেখেতলোকৰ ষ্টেটমেণ্টত ক্ৰছ কৰা হ'ল জেৰা কৰা হ'ল তেখেতে এইটো কথা স্পষ্ট হৈ গ'ল যে 3জন হাকিয়ে ক'লে ঘটনাটো যেতিয়া গাড়ীৰ পৰা পলাইছে আছামীয়ে দৌৰি মানে পেডি ফিল্ডলৈ দৌৰ মাৰিছে ধাননি পথাৰলৈ দৌৰ মাৰিলে আৰু 3জন হাকিয়ে কৈছে ঘটনাৰ বিপৰীতে কৈছে যে আছামীয়ে গাড়ীৰ পৰা নামি ৰাস্তাৰ সাইডে দৌৰি গুচি গৈছিল গতিকে ইয়াত এটা ডাউট ক্ৰিয়েট হৈ গ'ল যে ঘটনাটো প্ৰকৃততে তেওঁলোক যদি প্ৰকৃততে আইউটনেছ আছিলে তেওঁলোকে গোটেই ঘটনাটো সচক্ষু মানে তেখেতলোকে হাকি তেখেতলোকে যেতিয়া কৈছে 3জনে ক'লে যে ধাননি পথাৰলৈ দৌৰি মাৰিলে 100 গছমানলৈ ওপৰলৈ দৌৰলৈকে দৌৰ মাৰিছে আৰু বাকী 3জনে কৈছে নহয় ৰাস্তাই দৌৰিছে ৰাস্তাৰ পৰা 10-12 মিটাৰ মানে দৌৰতেই গুলিয়াই দিয়া হ'ল গতিকে এইটো এটা ডাউট ক্লিয়াৰ হ'ল যেটো প্ৰসিকিউশ্যনে তেখেতলোকে আইউটনেছে যেতিয়া ষ্টেটমেণ্টত খেলিমেলি কথাটো কৈছে গোটেইটো আৰু এইটো কোৰ্টত এইটো এটা ডাউট ক্ৰিয়েট কৰা হ'ল আৰু তাৰ উপৰিও এই যে তেখেতক যে কাষ্টডি ল'লে কাষ্টডি লোৱাত কোনো মেটেৰিয়েল এভিডেন্স এই গোচৰ আয়োগে কালেক্ট কৰা নাই আৰু তেখেতে যে এইটো কৈছিলে 0 ডিষ্টেন্সৰ পৰা তেখেতক গুলিয়াই আছে বুলি মানে আছামীয়ে সদায় rintusarmahয়ে কৈ আছে মোক একেবাৰে 0 পইণ্টৰ পৰা মোক গুলিয়াইছে কিন্তু এই ক্ষেত্ৰত এক্সপাৰ্ট অপিনিয়ন মেডিকেলৰ কোনো অপিনিয়ন লোৱা হোৱা নাই আৰু জেনেৰেল ডায়েৰী যিটো তেখেতক মেডিকেল কৰাব নিছে সেই মেডিকেল মানে জেনেৰেল কিটো ডায়েৰী থাকে তাৰ এবষ্ট্ৰেক্ট কপি কোৰ্টলৈ হাকি হিচাপে অনা হোৱা নাই আৰু যেটো মাৰ্ডাৰ কেছৰ যেটো ইনভেষ্টিগেশ্যন অফিচাৰ তেখেতকো এই গোচৰটোত হাকি হিচাপে মানে উল্লেখ কৰা হোৱা নাই